हेलो एभ्रिवान সকলোকে নমস্কাৰ জনাই মই এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছো সকলোৰে খবৰ ভালনে বাৰু জনাবচোন কমেন্ট বক্সত কমেন্ট কৰি আজি একেবাৰে একদম সুন্দৰ এটা ৰেচিপি লৈ আহিছো যেহেতু কলডিল ভাজি এখন ৰেচিপি আপোনালোকে শেষলৈকে চাব এই ভিডিওটো তেতিয়া গম পাব মইনো কেনেদৰে বনাইছো আৰু এই কলডিলৰ বিষয়েটো সকলোৱে জানে কিমান হেলদি হয় আৰু কলডিল খাব লাগে প্ৰায় সকলো মানুহে কলডিল খোৱাটো উচিত কলডিলত বহুতো ভিটামিন আছে সো আজি ফাইনালি কলডিল আনিছো আপোনালোকলৈ মইনো আজি কেনেদৰে এই ৰেচিপিটো বনাইছো আপোনালোকক তাইকে দেখাব বিচাৰিছো আহকচোন দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে মই কলডিলৰ বাকলিখিনি গুচাই এতিয়া ধুনীয়াকৈ কাটি লৈছো আৰু হৈয়ে গৈছে মোৰ কাটি দেখিছে আপোনালোকে ইয়াত মই কণী দিম বুলি ভাবিছিলো কিন্তু পাহৰি গলো লাষ্টত ভাবি আছিলো লাষ্টতে দিব পাহৰি থাকিলো তো বেলেগ এদিন আপোনালোকক কলডিল আৰু কণীয়ে মই বনাই দেখাম আজি আলু কলডিল আৰু আলু ভাজি মইনো কেনেদৰে বনাইছো আপোনালোকক দেখাব বিচাৰিছো তেন্তে দেৰি নকৰি আহকচোন এফালে মই দুটা আলু এনেকৈ লৈ লৈছো ইয়াতে মই কাটি লম আৰু আপোনালোকক দেখাই দিছো তাৰ পাছত এফালে পিয়াজ কাটি লৈছো এটা ডাঙৰ সাইজৰ আৰু দুটা জলকীয়া কাটি লৈছো এফালে অলপ টাইম দেৰি হোৱাৰ কাৰণে কলা কলা হৈ গল আলুখিনি এতিয়া এখন কেৰাহী লৈ লৈছো আৰু কেৰাহীখনত তেল দি লৈছো অকনমান হৰকে তেল দিছো কাৰণ কলডিলত অলপ তেল বেছি লাগে যেহেতু শুকান নহয় জানো তেলখিনি শুহি লয় কলডিলে সেইকাৰণে অলপ হৰকে দিছো পিয়াজখিনি জলকীয়া দি দিয়া পাছত এতিয়া মই ইয়াতে গৰম মছলা ব্যৱহাৰ কৰিম ধনিয়া আৰু ৰেড চিলি অকমান আপোনালোকে চাই থাকিবচোন মই একদম কমে ব্যৱহাৰ কৰিছো আৰু জিৰা দি দিছো চাই থাকিব তেলতে দি দিম আপোনালোকে মন কৰিব চাই থাকিব ভিডিওটো শেষলৈকে পিয়াজখিনি ৰঙচুৱা হ'ব ধৰিছে আৰু এনেকুৱাতে মই কলডিল আৰু আলুখিনি দি দিম আৰু দুবাৰমান মই এনেদৰে একদম গেছটো সিমত ৰাখিম মই তেনেকৈ দুবাৰমান ভাজি থাকিম দুবাৰ তিনিবাৰমান সিজালৈকে তো আপোনালোকক সিমান বেছি দেখাব পৰা নগ'ল ভিডিওটোত কাৰণ মই এখন হাতে কেমেৰা ধৰি আৰু এখন হাতেৰে লৰাই থকা সম্ভৱ নহয় মানে ধৰি ল'ব পাব লাগে কেৰাহীটো গোটেইটো ঘূৰিয়ে গৈছে চাওক আপোনালোকে সেইটো কাৰণে মই বেছি ভিডিও কৰি নাথাকিলো মই এনেদৰে পুৰা সিজালৈকে মানে গেছটো ডাঙৰকৈ নাৰাখিব একেবাৰে সৰু কৰি দিব তেনেকৈ ভাজি থাকিব সিজালৈকে মই তেনেদৰে ভাজি থাকিলো আৰু শেষত এয়া চাওক এটা বাটিত উলিয়াই দিলো আপোনালোকক দেখাই দিছো এয়া ধুনীয়াকৈ সিজিও গৈছে খাবলৈ বহুতেই টেষ্টি হৈছে এনেদৰে কেতিয়াবা বনাই খাবচোন ভাল লাগে খাই বহুত ভাল লাগিলে এনেদৰে মই এনেদৰে বনাই খাওঁ আৰু ডিমৰ লগত এদিন বনাম আপোনালোকক দেখাম সো কেনেকুৱা লাগিছে ক'ব এনেকুৱা আজিৰ এই ভিডিওটো যদি ভাল পালে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকক কৈছো সকলোৱে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু ধুনীয়া কমেন্ট কৰি আগবাঢ়ি যোৱাত সহায় কৰে তেন্তে এই ভিডিওটো এনেকুৱা ধুনীয়া ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই